নমস্কাৰ বন্ধুসকল, মই ওয়েলকাম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে গম পাইছে নিশ্চয়, মইতো এনেকৈ ব্লগ চক বা কিবা ধেমালি বৰ বেছি ফূৰ্তি ফাৰ্তা তেনেকুৱা একো ভিডিঅ' আজিলৈকে শ্বেয়াৰ কৰা নাই। মই সাধাৰণতে নৰ্মেলি মটিভেশ্যনেল ভিডিঅ'বিলাক শ্বেয়াৰ কৰি আছোঁ। আজি এইটো মোৰ ৰুমতে প্ৰথম দিন, ব্লগ বুলি যদি ক'ব নোৱাৰি। আপোনালোকে নিশ্চয় গম পাইছে আজিতো দেৱালী হয় আৰু দেৱালী মৌচমটো অকণ ফূৰ্তি ফাৰ্তাৰ মাজতে জাষ্ট মোৰ ৰুমতে আপোনালোকক মই দেখাব বিচাৰিম। বৰ্তমান সময়লৈকে মোৰ ৰুমত একো ধৰণৰ তেনেকুৱা পূজা আৰম্ভ হোৱা নাই। ফাইনেলি ভিতৰত ৰেডি হৈ আছে। পূজা বটল, বন্তি, চাকি, মম কেনেকুৱা কি ধৰণৰ জ্বলায় আৰু তাক মই অলপ দেখাব বিচাৰিম। বৰ বেছি আমাৰ লগত সময় নাছিলে, দিনত তেনেকুৱা একো ৰেডি কৰিবলৈ পৰা নাছিলোঁ। চ' এতিয়া ৰুমত আহিলোঁ, আহি অলপ চেষ্টা কৰিছোঁ এই পোহৰৰ উৎসৱ দীপাৱলীক নিয়মটো কৰি ৰুমটো এগছি চাকি বন্তিৰে পোহৰাবলৈ চেষ্টা কৰিম আৰু আপোনালোকক দেখাব বিচাৰিম আমাৰ চেষ্টা বৰ্তমান সময়ত প্ৰচলিত। বলক আমাৰ আজি ৰুমটো আজি পোহৰৰ উৎসৱ দীপাৱলী বুলি যিটো পোহৰাবৰ কাৰণে বা পোহৰৰ উৎসৱটো সৰু সুৰাকৈ পালন কৰিবৰ কাৰণে যিটো আমাৰ বন্তি প্ৰচলন হৈ আছে, তো মই অকণমান দেখাব বিচাৰিম কেনেকুৱা ধৰণৰ হৈ আছে। তো চাব পাৰে আপোনালোকে। সাধাৰণতে এজন মোৰ দাদা হয়, অকণমান ওপৰলৈ চাওক আকৌ। অ'কে, হাতখন দাঙি দিলে ভাল হৈ থাকে। অ'কে, তো আমাৰ এইফালে বৌ হয়, বৌ কামত লাগি আছে। ফাইনেলি এটা বন্তি জ্বলাইছে আৰু আমাৰ বৰ্তমান সময়ত বন্তি প্ৰজ্বলন আৰম্ভ হৈ আছে। তো আপোনালোকক আৰু অকণ কাম বাকী আছে, নিশ্চয় দেখাব বিচাৰিম। পিছত কি হয় চাই থাকিব। বৰ্তমান সময়লৈকে এতিয়াও কাম শেষ হোৱা নাই। ফাইনেলি যিমান যি আছে বন্তি, চাকি, তেল আৰু শলিতা লগাই আৰম্ভ কৰিছে আৰু বাকীখিনি কাম বাকী আছে। তো বেছি নহয়, মেক্সিমাম আৰু 5 মিনিটৰ ভিতৰত গোটেইখিনি কাম সমাপ্ত কৰিম বুলি আশা কৰোঁ। বন্ধুসকল, পূজাটো ফাইনেলি শেষ হ'ল। গোটেই ইফালে সিফালে গোটেই কোঠাটো পোহৰে ৰমক জমক হ'ল। আজি মই বেংগলোৰত এটা নতুন বস্তু দেখিবলৈ পালোঁ। নতুন বস্তু বুলি ক'লে ইয়াতে যিটো ফটকা ফুটোৱা হয় বা বম, সেইটো এটা আচৰিত ধৰণৰ এটা অদ্ভুত বম ইয়াতে দেখিবলৈ পালোঁ। এইটো হয় অদ্ভুত কাৰণ মই প্ৰথমতে ইয়াক দেখা পোৱা নাছিলোঁ ঠিক তেনেকৈ। তো মই আপোনালোকক যিটো অদ্ভুত বমৰ কথা কৈছিলোঁ, এইটোৱে হয়। দেখিবলৈ চাওক, একদম ক্ষুদ্ৰ সৰু সৰু বম হয়, ঠিক আছে। তো এইটো এটা বম হয়। ইয়াক কেনেকৈ ব্যৱহাৰ কৰে মই অকণমান দেখাব বিচাৰিম। একদম সৰু নিচে। মই বেংগলোৰত ইয়াক প্ৰথমবাৰ দেখা পালোঁ। এইটো অকণমান আছে এনেকুৱা ধৰণৰ। ইয়াক কোনো জুই দৰকাৰ নহয় ফুটাবলৈ। ইয়াৰ এটা কেপাচিটি আৰু ইয়াৰ ষ্টাইলিছ বম হয়, আচৰিত ধৰণৰ। এইটো ইয়াতে একো জুই নালাগে। এনেকৈ হাতত উঠাই লৈ ইয়াক অলপ জোৰকৈ যদি তলত বা পাকাত মাটি যদি মাৰি দিয়া হয়, নিশ্চয় ফাটি যায়। আপুনি দেখিবলৈ পাইছে এইটো ফাইনেলি ফাটিছে। হাতত লৈ আৰু মাৰি দিব লাগে, বমটো ফাটি উঠে। মইতো আচৰিত বুলি এইটো কাৰণে ক'লোঁ, কাৰণ মই যেতিয়া বেংগলোৰ আহিছোঁ সিটো দেৱালীটো মই ভালকৈ নাপালোঁ, বাট এইটো দেৱালী অলপ সময় পালোঁ। এইবাৰ দেখা পালোঁ এইটো এটা অদ্ভুত বম। এনেকুৱা ধৰণৰ কোনো জুই নালাগে, এনেকৈ হাতত লৈ আৰু জোৰকৈ মাৰি পঠালে ফাটি উঠে। মই মোৰ ভিডিঅ'টো ইমানখিনিতে শেষ কৰিব ওলাইছোঁ। আৰু মই এটা কথা ভালকৈ বুজিছোঁ, মই যিহেতু ব্লগ বা এনেকুৱা লাইভ ভিডিঅ' একে সময়ত কেমেৰা লৈ বা এনেকৈ যিকোনো কথা কৈ কিবা এটা বস্তু দেখুওৱাত মোৰ এক্সপিৰিয়েঞ্চ বৰ বেছি নাই আৰু মই আপোনালোকক বৰ বেছি ভাল এটা ভিডিঅ' দেখাব পৰা নাই। তো সেইবাবে মোক ক্ষমা কৰিব। আপোনালোকৰ যদি সঁহাৰি থাকে, আগে পিছে মই বেলেগত বা বাহিৰত গৈ হ'লেও আপোনালোকক এনেকৈ ভাল ভিডিঅ' কিছুমান দেখাবলৈ চেষ্টা কৰিম। তো আজি দেৱালীৰ দিনত আপোনালোকক মোৰ ফালৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা সদায় থাকিব, আপোনালোকে ভালে থাকক আৰু সুখী থাকক।